Hello, hello. Mic testing. Hello. পৰম শ্ৰদ্ধাভাজন সাংস্কৃতিক প্ৰেমী ৰাইজ, আমি খন্তেক পিছতে আপোনালোকৰ মৰমৰ হুদুৰ গীতৰ শৰাই আমি উপভোগ কৰিম। তাৰ আগতে আমি সভাপতি দুআষাৰ মন্তব্য শুনিবৰ কাৰণে ৰৈ আছিলো যদিও সভাপতি বৰ্তমান নাই। তেখেতৰ ডিচেণ্ট্ৰি প্ৰব্লেম হৈছে বুলি আমি জাষ্ট খবৰটো পালো। তেখেত বৰ্তমান ঘৰত আছে, তথাপিও তেখেতে খন্তেক পিছত আহিম বুলি আমাক সেইটোও জনাইছে। কিন্তু এতিয়া আমাৰ ওচৰত আছে আপোনালোকৰ মৰমৰ সম্পাদক মহোদয়। তেখেতক আমি চিনাকি কৰি দিব ওলাইছো। তেখেত বিক্ৰম ঠাকুৰীয়া। নমস্কাৰ। আৰু আজি এটা মই বিশেষ কথাৰ সন্মুখীন হৈ আছো। মই বহুত অনুষ্ঠানত মই ঘোষক হিচাপে মই যাওঁ আৰু মোক বহুতে মাতে, গতিকে আজি অনুষ্ঠানতো ঠিক তেনেদৰে আহিছো। কিন্তু আজি অনুষ্ঠানত মই সুকীয়া অনুভৱ কৰিছো। মোৰ খুব বেয়াও লাগিছে, কিয়নো আজি জুবিন গাৰ্গ ডাঙৰীয়া আজি এই অনুষ্ঠানত আহিব। গতিকে ইয়াতে বহুত দামী মাইকৰ ছেট আনিছে, বহুত দামী পেণ্ডেল বহাইছে। তাত মই বহুত আনন্দিত হৈছো। কিন্তু মই ঘোষক হিচাপে এটাই বেয়া লাগিছে। সেই বেয়া কাৰণটো হৈছে যে মোৰ ঘোষণা কৰিলে বাকীবিলাক মাইকৰ ছেটত ইকুটো দিয়ে। হেল্ল' বুলি ক'লে হেল্ল', চেক বুলি ক'লে চেক। বা কি ধুনীয়া লাগে, ঘোষণা কৰি ভাল লাগে। এই ডাঙৰীয়া অলপ ইকু দিয়ক, মই সেইটোৱে ক'ব বিচাৰিছো। আপুনি অলপ ইকু দিয়ক। ইকু দিলেহে আপোনালোকৰ অনুষ্ঠানটো জাকত জিলিকা লগা হ'ব, শুনি ভাল লাগে, হয়নে নহয়? এই কিবা থন মদন গোপাল হৈ চাউল এটা দি থৈ দিছে, সেইটোৰ পৰা ভাই কি ক'ম আৰু, শুনিয়ে ভাল নালাগে না। গতিকে আপোনালোকে অলপ দিয়ক না ইকু চিকু দিলেহে ভাল লাগিব। এই তেৰিকা ইমান দামী চেটটো আনিছে, আপুনি ইকু চিকু নিদিলে কেনেকে হ'ব? দিয়ক অলপ দিয়ক। নাই কি কৰাইছ? হয়, আমাৰ ইকু লাগে। দাদা, ইকোটো অলপমান প্ৰব্লেম হৈছে। জুবিন দা অহাৰ আগে আমি ঠিক কৰি দি দিম। এতিয়া আপুনি এনেকৈ চলি থাকক। আচ্ছা ঠিক আছে, পিছে তুমি কৈছা যদি আৰু এনেকৈ চলি দিম। মইতো আৰু মাইকৰ ছেট চলোৱা মানুহ নহয়, মই বিশেষকৈ সেইটো নাজানো, খালি মোৰ ইকোটো লাগে, সেইটো কাৰণতহে কৈছিলো। ঠিক আছে বাৰু, এনেকৈ চলাই দিম। হে ডাঙৰীয়া, মই মুখেৰে ইকো লগাই যাম, আপুনি কৈ যাওক, আপুনি টেনশ্যন ল'ব নালাগে। আপুনি খালি কি ঘোষণা কৰি যাওক। হয় নেকি? ঠিক আছে, পিছে মই এনেকৈ কৈ যাম, তুমি ইকো কৰি যাবা। ঠিক আছে? অ'কে। আমি আমাৰ উদযাপনৰ সভাপতি পতি শৰৎ কাকতিক কটি হেৰা বেয়া কথা কিয় কৈ আছা আকৌ হেই ৰহ, কি কৈ আছা? আচ্ছা ঠিক আছে ভাই, একো নালাগে আৰু হৈছে। হেই দাদা বলে একো নালাগে আৰু হ'ব, বাছ। তেৰিকিহে পালো তেৰিকা কা মায়ে মোৰটো খা এই ভাই হ'ব আৰু ৰাইজসকল, অলপ বাহিৰত নিয়ক। এটা মানে কিবা অলপ ড্ৰিংকছ কৰি আছে, মুখৰো গোন্ধ ওলাইছে আৰু কিবা ইকুৱে কৰি আছে। ডাঙৰীয়া, আপুনিতো কৈছিলে মোক একো লাগে বুলি। মই একো কৈছো, আপোনাক কি বেয়াটো কৰিছো? মই তোমাক কৈ আছিলো যে মোক আৰু একো নালাগে, তুমি আকৌ একো কৈ আছা কেলে? মথা গৰম কৰে নালাগে, মোক কৈ দিছো, বুজি পাইছা নাই? কৈছো আৰু চৰি ওলাই যাবি, গম পাইছা নাই? ওলাই যা ইয়াৰ পৰা। ইহে মোৰ উল্টি ঘূৰে দম দে। হেৰা দেশৰ পুতাক কাণৰ হাৰি দেশৰ ঘৰ পাবি যায়। হেৰা দেশ হৰা একে চৰে দেশ খালি যাব। দেশ কৰবি যা, তইও দেশ কৰবি যা। আপোনালোকে মোক বেয়া নাপাব, মোৰ কিবা ভুল হৈছে যদি আপুনি ভুল বুলিয়ে ধৰি লওক, শুদ্ধ কেতিয়াও নল'ব। মই আহিলো ৰাইজসকল, মই চিধা চিধি মানুহ, মোক আপোনালোকে বেয়া পালো মই ভালেই। মই এতিয়া অলপমান বাহিৰত যাম, বাহিৰত গ'লে আপোনালোকে মোক পলোৱা বুলি নাভাবিব। মই আকৌ আহি আছো। আপুনি চাই থওক। কিহে ক'লে?